নমস্কাৰ, আৰজুছ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কাৰ্বি আংলং জিলাৰ কাইফালাংছু জলপ্ৰপাতৰ কিছু দৃশ্যাৱলী। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। এয়া চাওক কাইফালাংছু দৃশ্যাৱলী। কাইফালাংছু জলপ্ৰপাতটো কাৰ্বি আংলং জিলাত অৱস্থিত আৰু বোকাখাতৰ পৰা 13 কিলোমিটাৰ দূৰৈত এই কাইফালাংছু জলপ্ৰপাত। দৰ্শকৰ বাবে আকৰ্ষণীয় এই কাইফালাংছু জলপ্ৰপাত বনভোজৰ কাৰণে এক সম্ভাৱনীয় পৰ্যটনস্থলী হ'ব পাৰে কাইফালাংছু জলপ্ৰপাত। ভাল লগা কিবা এটা পাবলৈ আমি বহুখিনি কষ্ট স্বীকাৰ কৰিব লগা হয়, নহয় জানো? পাহাৰ কাটি উলিওৱা এটা সৰু লুংলুঙীয়া ৰাস্তাৰে খুব বিপদজনকভাৱে আমি আগবাঢ়িছিলোঁ। এয়া দেখিছে নহয়, ওখোৰা মোখোৰা ৰাস্তা, ওপৰলৈ ক্ৰমাৎ ঊৰ্ধ্বমুখী আৰু কাষত আছে থিয় গৰা। কিন্তু খুব হেঁপাহ আৰু আনন্দৰে আমি আগবাঢ়িছিলোঁ কাৰণ জলপ্ৰপাতৰ দৃশ্য সঁচাকৈয়ে খুব মনোমোহা আছিলে। সেয়া ভাষাৰে বুজাব নোৱাৰা। আৰু এনেকৈয়ে কষ্টকৰ ৰাস্তা অতিক্ৰমি আমি জলপ্ৰপাতটো দেখিবলৈ সক্ষম হৈছিলোঁ আৰু সেয়া আছিল এক বৰ্ণনাতীত অনুভৱ। সঁচাকৈয়ে খুব আত্মহাৰা হৈ পৰিছিলোঁ যেতিয়া চকুৰ সন্মুখত জলপ্ৰপাতৰ সেই জলৰাশি দেখিছিলোঁ আৰু বিমুগ্ধ হৈ চাই ৰৈছিলোঁ।
যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু যদি আমাৰ চেনেলত নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।